কথাটো কেনেকুৱা আপুনি এটা ভিডিও বনাইছে আৰু নেক্সট আপুনি এটা ধৰি লওক আপোনাতকৈ ওপৰৰ ক্ৰিয়েটৰ এটা তাতে তেখেতৰ ভিডিওৰ তলত আপুনি কমেণ্ট কৰিছে তো সেইটোৰ দ্বাৰা এইটো নহয় যে আপোনাৰ ভিডিওটো তাতে ভাইৰেল হ'ব বেলেগৰ হেতিত বেলেগে বেৰা দিয়া তো গাইজ বৰ্তমান মই আছো জালুকবাৰী তো লখৰা ৰোডত ৰাস্তাটো মই দেখাও নাই আপোনালোকক তাৰমানে আমি যাই আছো হস্পিটেলত এক গণেশৰ এটা বেমাৰ হৈছে সেই বেমাৰটো আমি ট্ৰিটমেণ্ট কৰাৰ কাৰণে হস্পিটেল এখনত যাই আছো 6 মাহ ধৰি কিনে গণেশে বহুত ট্ৰিটমেণ্ট কৰিলে কিন্তু একো সমস্যাৰ সমাধান নাপালাক সেইটো কাৰণে আমি এটা খবৰ পাইছো এটা নতুন ডক্টৰ নতুন হস্পিটেল এখনত আমি যাই আছো হয়তো হস্পিটেল এখনত যাৱাৰ পিছত বেমাৰটো ঠিক হ'ব পাৰে নহ'ব পাৰে কিন্তু আপোনালোকে যদি ভিডিওটো চাই তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ কথাখিনি গম পাব তো গাইজ ফাইনেলি মই আহি কিনে পালোঁ হস্পিটেল মানে আগে পিছত ট্ৰিটমেণ্ট কিছুমান হৈ আছিল ভিতৰত যাই কিনে মই ডক্টৰক দেখাই আছোঁ বলক ডক্টৰ বুলি এইটো আছে মোৰ বন্ধু মানৱ নমস্কাৰ হেল্ল' এভৰিৱান এই ডক্টৰৰ তাতে আহিছোঁ মই বেমাৰ এটা লৈ কিনে মই আজি তোমাৰ তাতে উপস্থিত হৈছোঁ মানে কেনে হৈছে ফেচবুকত ভিডিঅ' চাই মাথা গৰম উঠি গৈছে কি ক'ম আৰু কিবা জানক নাজনক খালি মানে কি এইটো কৰ আচ্ছা মই এটা কথা কওঁ বেলেগৰ কমেণ্টত যদি মই কমেণ্ট কৰিব যাওঁ মোৰ কি প্ৰফিট আছে নেকি সেই কথাটো মই দৰ্শকসকলক কওঁ যে কথাটো কেনেকুৱা আপুনি এটা ভিডিও বনাইছে আৰু নেক্সট আপুনি এটা ধৰি লওক আপোনাতকৈ ওপৰৰ ক্ৰিয়েটৰ এটা তাতে তেখেতৰ ভিডিওৰ তলত আপুনি কমেণ্ট কৰিছে তো সেইটোৰ দ্বাৰা এইটো নহয় যে আপোনাৰ ভিডিওটো তাতে ভাইৰেল হ'ব বস্তুটো তেনেকুৱা তো এইটো কি হয় মোক মিথুনে কথাটো কৈছে যে বেলেগৰ খেতিত যে বেৰা দি যে আমাৰ লাভ নাই নিজৰ খেতি আমি নিজে কৰিব লাগিব নিজে কষ্ট কৰিব লাগিব তো মিথুনে আজি নহয় মিথুনে 3 বছৰ আগত মোক লগ পাইছিলে তো ষ্টিল তেখেতেও বহুখিনি এক্সপিৰিয়েঞ্চ কৰিছে ফেচবুকত তো তেখেতে এনেকুৱা ভিডিও বনাব পাৰে যে আপোনালোকে বেলেগৰ কমেণ্টত কিবা বনাই দিয়ক কিবা কৰক কাৰণ কি তেখেতৰ এক্সপিৰিয়েঞ্চ এটা আজি 3 বছৰত তেখেতে বহুত কাম কৰিছে কথাটো হয় নহয় কথা কওঁ আপোনালোকে ভিডিঅ' বনাওক বেলেগৰ কমেণ্টত কমেণ্ট দিয়া বা কিবা ফুল দিয়া সেইবিলাক মানে কণ্টেণ্ট চলি আছে আচ্ছা আচ্ছা 7 দিনৰ কেটেৰিয়া না মেটেৰিয়া বুলি কয় এটা নাচনি ক্ৰাইটেৰিয়া মেইনটেইন ক্ৰাইটেৰিয়া এইবিলাক আজিকালি মই কৰি নাপাওঁ যি হেৰি হৈছে অট'মেটিকলি হৈ গৈছে কিছুমান সেইবিলাক ফেচবুকত দি দিয়ে সেইবিলাক দি কিনে লাভ নাই মোৰ মতে কি মই আপোনাৰ কথাটো 100% এগ্ৰী ফেচবুকৰ যিটো ক্ৰাইটেৰিয়া আছে তো সেইটো আপুনি যদি ফিল আপ কৰে কিছুমান চেলেঞ্জ থাকে 7 ডেজ চেলেঞ্জ ফেচবুকৰ এইটো এটা তাৰমানে কি প্ৰফাইলৰ অপটিমাইজেশ্যন বুলি কয় বস্তুটো কিন্তু আমাৰ কিছুমান মাষ্টাৰ ওলাইছে ফেচবুকত সেইটো বাৰু বস্তু কেতিয়াৰ পৰা কি হৈছে আমি গম নাপাওঁ মেক্সিমাম ইউটিউবাৰে মোক জানে তো বস্তুটো তেনেকুৱা তো কাম কিখিনি কৰি আছোঁ আপোনালোকে ক'ব মই কি কাম কৰি আছোঁ সেইটো মই নিজে ক'ব যে মই বহুত মাষ্টৰ কিবা কিবি মই জাষ্ট প্ৰেক্টিচ কৰি আছোঁ আৰু কথাটো কি ধৰি লওক আমি 4 বছৰ আগত ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ কৰিছোঁ তো আজি যে ফেচবুকত মাষ্টৰবিলাক যে আহি আছে তেওঁলোকে কেতিয়াৰ পৰা কি হৈছে মই কাকো বেয়া কৰি ক'ব যোৱা নাই চবৰে নিজৰ নিজৰ পাৰ্চনেল চইচ কিন্তু মই যিখিনি দৰ্শকে চাই আছে বা যিখিনি আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকক মই এটা কথা কওঁ যদি ভিডিঅ'ত ফেচবুকত বা ইউটিউবত আপুনি কণ্টেণ্ট বনাব বিচাৰি আছে বা প্ৰফেচনেলি বা পাৰ্ট টাইম আপোনালোকে কৰিব বিচাৰে যেনেকৈ মিথুন দাহঁতে কৰি আছে বা বহুত আমাৰ তেনেকুৱা ক্ৰিয়েটৰ আছে অসমত বা বহুত ভাল ভাল ক্ৰিয়েটৰো আছে আপোনালোকে সকলোকে গম পায় তো কথাটো তেনেকুৱাতো আপোনালোকে কষ্ট কৰিব লাগিব কষ্ট আমি ইয়াত কাম নহয় সেইটো আপুনি কি কষ্ট কৰিব লাগিব 100% কষ্ট কৰিব লাগিব কণ্টেণ্টত দম থাকিব লাগিব তেতিয়াহে চলিব ভিডিঅ' তো বেলেগৰ কমেণ্টত কমেণ্ট দিব যায় কিবা কৰিব যায় ফুল দিব যায় সেইবিলাক কাম নাই কিন্তু চিন্তা কৰে মই আৰু এটা কথা কওঁ আপোনালোকক হয়তো আপোনালোকে বেয়া পাব পাৰে যদি বেয়া পায় উপায় নাই সঁচাটো আছে ভিডিঅ' বনাওক নিজৰ কণ্টেণ্ট ভাল কণ্টেণ্ট দিয়ক আপুনি বেলেগৰ কমেণ্টত যে কমেণ্ট মাৰি কিনে ফলোৱাৰ্ছ পাব বা ভিউৱাৰ্ছ পাব আৰু যিটো মানে ভিডিঅ' দি আছে তেওঁৰ ভিউজখিনি চাওক তেওঁ কিমান ভিউজ পাইছে তাৰে মাজতে মই আৰু এটা কথা কওঁ এই কিছুমানে যি কৈ আছে যে বহুত পইচা পাওঁ এনেকৈ দেখে গাড়ী আজি ফেচবুকৰ পইচা ওলালো এইটো কি তাৰমানে 12-14 হাজাৰ ফলোৱাৰ যি আছে সেই ফলোৱাৰ্ছখিনি তেওঁৱে কামাই কৰি আছে 20,000 30,000 টকা ভিউজ চাই ৰাইজৰ যিখিনি মৰম সেই হিচাপে মই 5 লাখ মান পাব লাগিছিল নাই সেইটোৱে কথা আপোনাৰ এই কথাটো 100% তো ফেচবুকত ময়ো দেখি আছোঁ বহুত আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰে ফেচবুকৰ পৰা একদম পইচা আনি পেলাই মানুহক উচতনি দি আছে তো মই এটা কথা কওঁ ফেচবুকত ইমান পইচা নাপায় আপুনি নিজে গম পাইছে আপুনি এটা ক'লে মোক যে আপুনি 5 লাখ মান পাব লাগিছিল সঁচা কথা যিমান ভিউজ মিথুন দাৰ আহি আছে তো যদি সেইটো হিচাপত আমি কম্পেয়াৰ কৰোঁ মিথুন দাৰ ধৰি লওক 4 লাখ 5 লাখ টকাতকৈ বেছি হ'ব লাগিছিল কিন্তু কথাটো আপোনাৰ হৈছে নেকি হোৱাটো নাই কথাটো ভিডিঅ'
কৰি আছে সেই মানুহটোৰ ভিউজটো চাব আৰু মোৰ ভিউজটো চাব মই আপোনালোকক ৰিয়েল কথা কৈছোঁ এইটো আৰু কিছুমানে আপোনালোকক উচতনি দি আছে যে আপুনি এইটো কৰক আপোনালোকৰ তাতে যদি ইছ্যু লাগি আছে যিকোনো ইছ্যুটো 2-3 জাগাত লাগে কাৰেক্ট 2-3 জাগাত লাগে কিন্তু মই ইমান ভিডিঅ' চালোঁ মই বেলেগৰ ভিডিঅ' চাওঁ ধৰক মই তোমাৰ পৰা যিখিনি কাম শিকিছোঁ সাপোর্ট ইনবক্সত যিখিনি ইস্যু লাগে মই হেন ডিলিট কৰি দিওঁ কিন্তু ভিডিও বনাই দি আছে সি কিন্তু গম নাপায় ক'ত ইস্যু লাগি আছে ৰাইজক এটা অনুৰোধ কৰিছোঁ কি জানে না আপোনালোকে যদি ভিডিও বনাই এইটো কোনোবাই যদি বাচন ধোৱা ভিডিও দি আছে বাচন ধোৱাই দিব কোনোবাই যদি ভাত ৰন্ধা ভিডিও বনাই আছে ভাত ৰন্ধা ভিডিও দি দিব আজি যদি ভাত ৰন্ধা ভিডিও দি আছে কালি যদি আপোনাৰ কুকুৰটো আহি আছে সেইটো দেখাবা দি আছে সেইবিলাক ভিডিও কিন্তু আপোনালোকৰ তাতে নষ্ট হয় এটা কোনবা ভিডিও এটা 10,000 চলছি তাতে যাই কিনে কমেন্ট মারলে কি হবো ভিডিওত কমেন্ট মারা স্টার দেয়া জি দেয়া হেতু তোমালোকৰ কথা বহুত অসমত ইউটিউব কৰা ফেসবুক কৰা মানুহ আছে কাবাৰ ভিডিও চলি আছে 4 মিলিয়ন 2 মিলিয়ন 1 মিলিয়ন হেবিলাকত মাৰক তোনা 10,000 ভিউজ চলি থকা মানুহ ততে 100% এই পইণ্টটো মই এটা কথা আট কৰো তো মিটিনদা যেটো কথা কৈছে আপোনালোকক কথাটো তেনেকুৱা ধৰক ফৰ এক্সাম্পল কোনোবা এটা অসমৰ সেলিব্ৰিটি ইউটিউবাৰ ঠিক আছে তো তেখেতৰ ভিডিও যদি আপুনি কমেন্ট কৰে তেতিয়া ইউটিউব এলগৰিথমে এই বস্তুটো অকমান ম্যাচিং কৰি আপোনাৰ চেনেলত অলপমান ইম্পেক্ট পেলাব পাৰে ইয়াৰ লজিকটো কি ভিতৰৰ যে আপুনি যদি তেখেতৰ ভিডিওৰ কমেন্টত যদি আপুনি কমেন্ট কৰে তো তেতিয়া আপোনাৰ যদি এংগেজমেন্টটো ইনক্ৰিজ হোৱাৰ এটা সম্ভাৱনা থাকে কাৰণ কি তেখেতৰ তাত বহুত ম্যাক্সিমাম অডিয়েন্স আছে যদি আপোনালোকে 10,000 বা 5,000 কোনোবাই ফলোৱাৰ আছে হি ভিডিও বনাই আছে তেখেতৰ কমেন্টত আপুনি ভিডিওৰ তলত আপুনি কমেন্ট কৰি আছে তো এটো একদমই এটো তাৰ মানে কি এনে হাৱা তাৰ মানে তো এইবিলাক কি বনাই আছে তো এইবিলাক আমি গম নাপাওঁ আমি তো লাষ্ট 4 বছৰ পৰা যিখিনি প্ৰেক্টিছ কৰিছো নিজে মই ইউটিউব কৰিছিলো গম পাই আপোনালোকে বেয়া নাপো এই মই কম্পিউটাৰত অন কৰি দেখে দি মই যে কৈছিলো গণেশৰ পেজটোত তাৰ মানে পুৰা কপি লাগি ইস্যু লাগি আছে সেই ইস্যু হেনি মই মানৱত্বতে মানে গুছৰ কাৰণে লৈছো মানে হেতু ডিলিট কৰাৰ কাৰণে লৈছো আজি 6 মাহ ধৰে ডক্টৰ এটো ডক্টৰ হেতু ডক্টৰ থাকে আনকি ভেটেনাৰীটো গৈছো তথাপি ঠিক হোৱা নাই কি কম লাষ্টত উপায় নাপায় মই মানৱতাতে আহিছো মানৱৰ আগতে অফিচ আছিল ঘৰতে আছিল আপোনালোকে এই কিছুমানে অমুক কৰা ভোগ কৰা সেই হিচাপত কৰি কিন্তু ফাঁচি নমাৰিব মই এষাৰ কথা কৈ দিছোঁ কবাৰ বস্তু কবাত নিব একাউণ্ট যদি আপোনালোকৰ 10,000 ফলোৱাৰ্ছো আছে সেই একাউণ্টটো ঠিক নাই কোনো গেৰাণ্টি নাই হয়তো অনিৰ্দিষ্ট কালৰ কাৰণে ডিলিট হৈ যাব পাৰে একো ডাঙৰ কথা কোনো ডাঙৰ বস্তু নহয় যদি কিবা আপোনালোকৰ পেজত যদি ফৰ এক্সাম্পল কিবা খেলি মেলি হয় নহয় ফেসবুকে এইটো বেন কৰাত দিলে বেছি সময় নালাগে তো এই কাৰণে কি বস্তুবিলাক আপোনালোকে নিজে অধ্যয়ন কৰক পাৰিলে নিজে কৰাৰ কাৰণে চেষ্টা কৰক যদি পাৰা নাই যিখিনি প্ৰফেশনাল আছে যিখিনি জানে যিখিনি নিজে ক্ৰিয়েটৰ হয় তেওঁলোকৰ পৰা আপোনাৰ পৰামৰ্শ ল'ব পাৰে আজি চাওক মানৱে এটা এক ক্ৰিয়েটৰ বুলি কয় নেকি এই যে দিয়া পৰামৰ্শ দি আছে মানুহখিনি ক্ৰিয়েটৰ সাপোৰ্ট সেই চেনেল এটা খুলিব পাৰে নিশ্চয় কাৰণ কি সেই মানুহটো নাহাকৈ কেনেকৈ দিয়া পৰামৰ্শ দিব কওকচোন নিজৰ হাতেদি চাওয়াটো আৰু বেলেগে নিজে চাওয়াটো বহুত ডিফাৰেন্স থাকে সেইটো কাৰণে চাওক মোৰ 2 লাখ ফলোৱাৰ্স আছে তথাপিও মানৱৰ এটা একাউণ্টৰ খোলা থাকে প্ৰব্লেম লাগছি মই এনেকা ফোন কৰি কওঁ মিথুনদা একো প্ৰব্লেম নাই ঠিকে আছে একাউণ্ট চলাই থাকা তো এতিয়া মই বেলেগ একাউণ্ট এটা লগইন কৰি আপোনালোকক বহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক কি হট পিক্সেল লাগে যে দিছি না প্ৰফাইলত ইস্যুবিলাক চাওক ইস্যু তাতেতো আকৌ দেখা নাই চাওঁচোন ঠিকে আছে তাতে সব ভিডিও কিন্তু ইস্যু দেয় মোবাইল ইডি চ্যালেঞ্জ উইকলি চ্যালেঞ্জ কি আছে দরকার নাই লেখা 34 as of February 34 আপনার ফেব্রুয়ারি মাহ করে আপডেট হইছে 1 লাখ 2 লাখ 75,000 মানে ভিউজ বঢ়িয়া ভিউজ আছে 6 লাখ আছে 1.5 মিলিয়নৰ ভিউজ আছে একাউণ্টত ডলাৰ কিমান ইনকাম হৈছে দেখেটা এটো লাইভ পুরা লাইভ দেখে যে দেখ ফেব্ৰুৱাৰী ডিজক লাগি $34 35 দিলো মই $35 আৰু মানুহ কি কয় আজি মই ইমান ডলাৰ কামালো যিখিনি মানুহ যি কৈ আছে মই আজি 15,000 20,000 টকা কামালো হয় মই 15-20,000 টকা মই কামাইছো বিশা কথা নকওঁ কিন্তু আজি এই যে $34 ইনটু 87 কৰি 700 টকা আছে কেইমাহ হতে কেইমাহ বছৰ বা কিমান দিন হল আৰু সেই একাউণ্টত ইস্যু হেনি মই দেখাইছো লগটো যদি আপোনালোকে ভিউজ পাবা লাগে মই গ্যাৰান্টি দি লিখি দিছোঁ ভিউজ যদি পাবা লাগে এই কিছুমান মানুহৰ কথা শুনি কিনে আপোনালোকে মাথাটো ঘামই
লাভ নাই উইকলি চেলেঞ্জ যেগুলা চাওয়ার দরকার নাই ধরক আমার অসমত বহুত ইউটিউব করা বা ফেসবুক করা বহুত ভিউজ থাকা মানুহ আছে তেওঁলোকক তাতে যদি ভিউজটো 5 লাখ গেছি তাতে মারক কমেন্ট যায় কিনে তাতে মারলে হয়তো আপনার 10টা মানুষ হলেও ফলো করতে পারে কিন্তু সেই 10টা মানুষ যে ফলো করবো সেখানে কিন্তু অ্যাক্টিভ ফলোয়ার্স আর কিছুমানে যে ভিডিও বনাই দি আছে তাতে যদি আপনারা কমেন্ট করবে যে কি হয় জানি না সেটা আপনার দ্বারা সেই ফলোয়ার্স দৃষ্টি থাকাই মানুষ এটা ক্রিয়েটারে হয় কিন্তু আপনি ভিডিও দিছি সেই ভিডিওটার আপনার ভিউজ 10,000 যদি ফলোয়ার্স আপনার ভিউজ কিমান গেছে 1500 আমি কাম नहीं चलेगा ঠাকুর হ্যাঁ মিলিয়ন ভিউজ নি কিনা 15-20 টাকা ইনকাম কৰিব পৰা নাই জাজ খালি ফেমাস হৈছো ৰাইজৰ মৰমত মানুহ চিন পোৱা হৈছে পুরা ইস্যু লাগি আছে ভিডিও চক পুরা ইস্যু সব ইস্যু লাগি আছে সব ইস্যু লাগি আছে ফেসবুক ক্রিয়েটর স্টুডিও যেটা অন করেছিল কিন্তু ইস্যু এটাও দেখা নাই আপনার গোটেইখিনি স্ট্যাটাস আৰু পেজ রিকমেন্ডেশন সব ঠিকই আছে বাকি সবখিনি চাইছি সবখিনি ঠিকই আছে মই কি কৈছে আপোনালোকে কিছুমান ধৰক ভিডিও যি বনাই আছে সেইলা গুৰুত্ব দিব নালাগে যেটো কন্টেন্টত ভিডিও বনাইছি সেই কন্টেন্টত ভিডিও বনাই যাক কাৰণ কি মানুহে আকোৱালি ল'ব লাগিব কন্টেন্টটো হৈছে কমেডি মই কমেডি ভিডিও বনাওঁ মানুহ মৰম কৰে আকোৱালি ল'ব মানে যেটো বস্তু চাই ভাল পায় সেই বস্তুটো ভিডিও বনাই যাক যদি কাবাৰ ফেসবুকৰ প্ৰবলেম কিবা হৈ আছে মই এটা নম্বৰ দি আছো সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব মইও জানো যেটো মানে ভিডিও বনাই দিছে তাতকে মই বেছি জানো এনে মই মানৱৰ পৰাই শিকছো চাকিনে মই হাহো নিজে ইমান ডাঙৰ ক্ৰিয়েটৰ ফেসবুকটো আমি কিছুমান ইস্যু আমি দেখা পাওঁ ক্ৰিয়েটৰ স্টুডিওত যেতে খুলব নাই এ টু জেড দেখা পাব আপোনালোকক কোৱা নাই যে মানৱৰ তাতে আহিব লাগিব বুলি হয়তো আপোনালোকৰ কোনোবা চিনাকি মানুহ থাকিব পাৰে সেই চিনাকি মানুহৰ তাতে যাই কিনে আপোনালোকে একাউণ্টটো দেখি ল'ব না কথাটো আছে কথা চিনাকি মানুহ মানে কি ধৰি লওক আপুনি যিটো মানুহৰ দ্বাৰা আপোনাৰ কামখিনি দেখাব কাৰণ ধৰি লওক আপুনি কষ্ট কৰিছে এতিয়া আমি ধৰি লওক বিভিন্ন সময় দি আছে আমাৰ বেলেগ ক্ৰিয়েটৰৰ সময় দি আছে তো আমি এইবিলাক কামৰ ওপৰত আমি টেকনিকেল কামখিনি চাই আছোঁ আমিও তাতে অধ্যয়ন কৰিছোঁ আমিও সময় দিলোঁ এইটো নহয় যে আমি অকল ইউটিউব চাবলৈ তাৰ পৰা কৰি দিলোঁ আজিকালিতো অসমত ইউটিউব চাবলৈ বহুত এক্সপাৰ্ট হৈ গ'ল কথাটো তেনেকুৱা চবে গমেই পাই কথাটো মই আৰু তাৰে মাজতে আপোনালোকক এটা কথা কওঁ এই যিটো সমস্যা এই সমস্যা এও যে 100% ঠিক কৰি দিব সেইটো নহয় কিন্তু তেওঁলোকে যিখিনি যিটো ক্ৰিয়েটৰ এটা হয় চবখিনি মানে গম পাই ক'ত কি হেৰি কৰিব লাগে মানে এটা নলেজ এটা আছে সেই হিচাপত মোৰ একাউণ্টটো বৰ্তমান 2 লাখ ফলোৱাৰ্ছ হোৱাৰ পিছতো মোৰ একাউণ্টটো বৰ্তমান একদম মানে কোনো একো নাই ডায়েবেটিছ চুগাৰ গেষ্ট্ৰিক একোই নাই পুৰা সুস্থ চলি আছে মানুহ যি ভিডিঅ' বনাব লাগে নিজৰ কণ্টেণ্টটোৰ ওপৰতে মানুহ ফলো কৰিব 100% হয় না নাই তো বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইয়াৰ কিছুমান মানুহৰ সুবিধা হয় ইস্যু লাগি আছে ভিউজ যোৱা নাই ফলোৱাৰ্ছ 20-25,000 30,000 40,000 50,000 আছে তেওঁলোকৰ ভিউজ যায় আছে 1500 2000 আবার 700-800 তেতিয়াহ'লে এটা কথা গম পাব কবাত না কবাত এটা ইস্যু লাগি আছে আৰু যেখানি ইস্যু লাগে যদি আপোনালোকে মানৱৰ তাতে নিজে ঘৰত নিজে চেক কৰি থাকিব পাৰিব যদি বোলে মোৰ ভিউজ যোৱা নাই আকৌ হেৰি হোৱা নাই আৰ্নিং হোৱা নাই তেতিয়াহ'লে গম পাব কিছুমান ইস্যু লাগি আছে আৰু এটা মই কথা কওঁ বস্তুটো কেনেকুৱা ধৰি লওক ফেচবুকৰ যিটো এটা অপেন প্লেটফৰ্ম ফেচবুক ইউটিউব এটা অপেন প্লেটফৰ্ম বস্তুটো কেনেকুৱা হয় তাতে কিছুমান সংবিধান আছে ঠিক আছে ফেচবুকৰ যিখন সংবিধান আছে তাতে কিছুমান ধৰি লওক আমাৰ কমিউনিটি গাইডলাইনছ ৰাইট বা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আমি যেতিয়া বেলেগৰ ভিডিঅ' আনিম তাত আমি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি দিব পাৰোঁ ফৰ এক্সাম্পল আপুনি ধৰি লওক কিছুমান 18+ কণ্টেণ্ট বনাই আছে ঠিক আছে তো এইবিলাকত আমাৰ ফেচবুকৰ গাইডলাইন আমাৰ ভালচোন হয় তো যিখন সংবিধান আছে সেই সংবিধানখন মানি চলিলে আপোনালোকৰ ইস্যুবিলাক কমি থাকিব এটা সব আপনি বেলেগৰ কমেন্টত যাই কিনে ফলো করছি ফলো ব্যাক দিছি সেই বস্তুটো কাম দিয়া না আপনার মানুহে ভিডিওটো বনাই দিছে তেহেত ভাইরাল হৈ আছে তেহেতৰ ফলোৱাৰ বাঢ়ি যাই আছে কিন্তু যিখিনি ষ্টাৰ দিয়া বা সেইখিনি মানুহে কৈছোঁ দিয়ক মই হয়তো আপোনালোকে ভিডিওটো ভালো পাব পাৰে আৰু যিখিনি মানুহে এইবিলাক লৈ কিনে ভিডিঅ' বনাইছে সেইখিনি হয়তো মোক বেয়া পাব নাই মই ৰিয়েল ভিডিঅ' বনাইছোঁ কমেণ্ট চাই মিলি কিনে মই এই ভিডিঅ'টো বনালোঁ যে আপোনালোকে এইবিলাকত ফাঁচি নাযাব যদি কিবা অসুবিধা আছে আপোনালোকে এটো ব্যৱহাৰ বেলেগতো যাব পাৰে তো বন্ধুসকল মই মানৱক সুধিলোঁ মানৱৰ এড্ৰেছটো ক'ত আছে লখৰা বামুণপাৰা বুলি কয় তো লখৰা আমাৰ যিটো লখৰাৰ ইউনিয়ন বেংক আছে তাৰে কাষৰ গলি দেখি মই আমাৰ এড্ৰেছটো আমাৰ কণ্টেক্ট ডিটেইলছ এটা আমি দি দিম যিসকল চিৰিয়াছ সকলো নহয় কিন্তু যিসকল চিৰিয়াছ আছে যোনে ফেচবুকত কাম কৰিব বিচাৰে কাৰণ ধৰি লওক সময় আমি তেখেতসকলকে আমি দিম আপোনাৰ যদি ভিউজ যদি 700-800 যাই আছে তেতিয়াহ'লে সেই একাউণ্টটো আপোনালোকে ইমান দিনে চলাই থকাৰ পিছত যদি আপোনালোকে সেই একাউণ্টটো ঠিক কৰি দিব
ঠিক কৰি দিব যি এখিনি কথা ক'ব আপোনালোকে কণ্টেণ্টটো ভালকৈ বনাই যাওক ভালকৈ হেৰি যাওক আৰু তাৰে মাজত বেংকৰ একাউণ্ট যদি আপোনালোকে দিয়ে বেংকৰ একাউণ্টটো যেতিয়া মনিটাইজাৰ হোৱাৰ পিছত দিয়ে তেতিয়াহ'লে সেই একাউণ্টটো আপোনালোকে হয়তো চাই চিন্তি নিজেও দিব পাৰে যদি নিজে দিয়ে নিজে দিলে কিছুমান বিপদৰ সন্মুখীন হ'ব পিছত এতিয়া নহয় পিছত হ'ব যেতিয়া আপডেট দিব লগা হ'ব তেতিয়া হ'ব টেক্সৰ ইনফৰমেশ্যন থাকে কিবা টেক্সৰ ইনফৰমেশ্যন থাকে মোৰ আনকি মোৰ একাউণ্ট উৰৈ গৈছিল তথাপিও মই একাউণ্টটো পাইছোঁ কিন্তু পাইছোঁ মানে কি মই মানৱ আৰু মাছুমৰ কাৰণে মই একাউণ্টটো পাইছোঁ আজি যদি সেই মানুহখিনিৰ দৰে ভিডিঅ' বনাই দিলা গে স্ক্ৰীন ৰেকৰ্ডিং কৰি কিনে কিন্তু বহুত ভিউজ পালা গে 6-7টাকৈ ভিডিঅ' আপলোড কৰি থাকিব লাগে কিন্তু নহয় মই কি হ'ল আপোনালোকে এই বেলেগৰ খেতিত যি ডাইলগটো মাৰছোঁ বেলেগৰ খেতিত বেৰা দি লাভ নাই নিজৰ কাম নিজে কৰি যাওঁ তো বন্ধুসকল ধন্যবাদ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই